আজি আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু চিৰাকটা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ধুবুৰী নাও দুৰ্ঘটনাত ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাস মৃত্যুবৰণ হৈছিল আৰু সেই মৃত্যুবৰণৰ শ্ৰদ্ধাঞ্জলি আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জ্ঞাপন কৰিলোঁ আৰু লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ যে আমি দেখি আহিছোঁ যে প্ৰায় সঘনাই আমি দেখিবলৈ পাইছোঁ যে ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনাত বহুতো মানুহ মৰি আছে, কিন্তু এই ক্ষেত্ৰত কিন্তু চৰকাৰে যিটো সময়ত নাও দুৰ্ঘটনা হয় সেই সময়ত চৰকাৰে তৎপৰতা দেখিবলৈ পোৱা যায়, কিন্তু পিছত আকৌ বহুতো নাও দুৰ্ঘটনা হ'বলৈ পাই আছে আৰু হৈ আছে। আমি প্ৰায় দেখোঁ যে যিটো আমাৰ ব্ৰহ্মপুত্ৰত নাও চলাচল কৰে, কিন্তু কোনো এটা নাৱত যাত্ৰীৰ যে ছেফটিৰ ব্যৱস্থা থাকিব লাগে, কোনো এটা নাৱতে যাত্ৰীৰ ছেফটিৰ কোনো ব্যৱস্থা নাই। গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে যিমানবোৰ নাও ব্ৰহ্মপুত্ৰত চলাচল কৰে সকলোবোৰ নাৱত যাত্ৰীৰ ছেফটিৰ কাৰণে সকলো পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা কৰিব লাগে। আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ দাবী উত্থাপন কৰিছোঁ আৰু লগতে আমি চৰকাৰলৈ আমি দাবী উত্থাপন কৰিছোঁ যে মৃত্যু চক্ৰ বিষয়া সঞ্জু দাসলৈ এটা মোটা অংকৰ তাৰমানে চৰকাৰৰ তৰফৰ পৰা 1 কোটি টকাৰ এটা সাহায্য আগবঢ়াব লাগে আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ এটা চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ আৰু চৰকাৰলৈ অনুৰোধ জনাইছোঁ।